আপোনালোকে হয়তো ইন্ট্ৰত দেখি গম পাইছে মই আজি কোন জেগাত আছোঁ। মই আজি আছোঁ আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙত আছোঁ। অলপ এতিয়া আপোনালোকক বাহিৰৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। আহোমসকলৰ প্ৰথমজন ৰজা স্বৰ্গদেউ চুকাফাই আহোমসকলৰ দ্বিতীয়খন ৰাজধানী হাবুং প্ৰতিষ্ঠা কৰিছিল। আজি আপোনালোকক হাবুঙৰ পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিম। হাবুঙৰ বিষয়ে নজনা কথাবোৰ আপোনালোকক জনাব চেষ্টা কৰিম। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। এয়াই হৈছে আহোমৰ দ্বিতীয়খন ৰাজধানী হাবুং। প্ৰায় 1239 চনত আহোমৰ প্ৰথমজন ৰজা চাওলুং চুকাফাই হাবুং প্ৰতিষ্ঠা কৰিছিল। প্ৰথমতে এই জেগাডোখৰ দ আৰু বহল জেগা আছিল, সেইবাবে বহল জেগাডোখৰ হা বুলি কোৱা হয় আৰু দ জেগাডোখৰ বুং বুলি কোৱা হয়। তেনেকৈ হাবুং নামৰ জেগাডোখৰ উৎপত্তি হয় আৰু পাছলৈ 1990 চনত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত মানচাউ নগেন হাজৰিকাই ৰাজহুৱাভাৱে হাবুং নামৰ জেগাডোখৰ ঘোষণা কৰা হয়। কি এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হয় মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক চেষ্টা কৰিছোঁ দেখাবলৈ। কেনেকুৱা পাইছে ভিডিঅ'টো কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিবই। আপোনালোকক এতিয়া এই ভাগ দেখিছে মেইন মন্দিৰ ভাগ, ইয়াতে আপোনালোকৰ পূজা পাতলখিনি কৰা হয়। ইয়াত আপোনালোকো আহিব পাৰিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰাই আহে ভক্ত ৰাইজসকল, আপোনালোকো আহিব পাৰে। বহুত সুন্দৰ জেগা হয়। হুলুং হুফু আৰু চাওচে ৰেং বহুত কোটি টকা ব্যয় সাপেক্ষে এই ভাগ নিৰ্মাণ কৰা হৈছে। আপোনালোকক হাবুঙৰ গোটেই পৰিৱেশখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আহোমৰ প্ৰথমজন ৰজা চাওলুং চুকাফাই প্ৰায় 4 বছৰমান ৰাজত্ব কৰাৰ পিছত বানপানী আৰু মহামাৰীৰ বাবে থাকিব নোৱাৰি হাবুং এৰি চৰাইদেউলৈ গুচি যায়। এতিয়া আপোনালোকক হাবুঙৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰোঁ। থুলমূলকৈ হ'লেও আপোনালোকক হাবুঙৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছোঁ। কিবা যদি ভুল হ'ব পাৰে ক্ষমা কৰি দিব আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলত যদি নতুনকৈ কোনোবা আছে ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।